নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালো। আজি যিহেতু আহিন মাহৰ 31 তাৰিখ আৰু কাতি বিহু, তো মোৰ লগতে অসমবাসী ৰাইজকো মই শুভেচ্ছা জ্ঞাপন কৰিলোঁ। সো বলক আজি মই কিছু আমাৰ কাতি বিহু পৰামৰ্শ দেখাবলৈ আপোনালোকক চেষ্টা কৰিম। পথাৰলৈ যাম আৰু পথাৰ আমাৰ ঘৰৰ কাষতে, বেছি দূৰত নহয়। তো টেঙা খাম। আজি যিহেতু অতীতৰ কিছু নিয়ম আছিল, টেঙা খাব লাগে পথাৰৰ মাজত। সো এইবিলাক মই সকলো দেখাম, বলক ভিডিঅ'টো আগলৈ যাওঁ। তো আমাৰ মাজত ৰগৰ টেঙা আহি গ'ল। এতিয়া আমি এইটো ৰগৰ টেঙা আনিছোঁ বৰ্তমান 4টা, এতিয়া বৰ্তমান 3টা। এতিয়া তাক গুচুৱাই আছে আমাৰ লগৰজনে। আৰু তো বলক আৰু আগলৈ যাওঁ। তো আমাৰ ৰগৰ টেঙা অলৰেডি গুচোৱা হৈ গ'ল। এতিয়া আমাৰ পুৰা মাফিব আৰু এয়া আৰু বখলিয়াই পিনে পুৰা ধুনীয়াকৈ ফেনেকিব। তাৰপিছত আমাৰ মাজত আছে এটা খুব ধুনীয়া জলকীয়া এটা, এইটো কিবা ভোট বুলি কয়, ভোট জলকীয়া এইটো। চ' ভালে লাগিব, তো আপোনালোকে চাই থাকক। তো আমাৰ অলৰেডি হৈ গ'ল। এতিয়া নিমখ দিব আৰু বেছি নোলাল 4টাত, 1 কেজিমান ওলাইছে। তো আমি বেছি নাখাওঁ, মোৰ 3জনমান খাম। আমাৰ ল'ৰাটোৱে খাব, আমাৰ এখেতে খাব। তো এইটো টেঙা এতিয়া আমি দিম। এইটো প্ৰথম দিয়া গৈছে ভোট জলকীয়া কৃষ্ণ, তাৰপিছত আছে মেমেধু পাত, এইটো বঙালী মেমেধু আমি কওঁ এনেকৈ। তাৰপিছত দিম আমি লৱণ, মানে অৰ্থাৎ নিমখ। তো আমাৰ হৈ গ'ল মেমেধু আৰু ভোট জলকীয়া, নিমখ। তো আমি বেলেগ বস্তু একো দিয়া হোৱা নাই। তো আমি এতিয়া এইটো ধুনীয়াকৈ সানিম আৰু তাৰপিছত খাম আৰু। তো চাই থাকক। তো আপোনালোকৰ যদি ঘৰত আছে বা ওচৰে পাজৰে কাৰোবাৰ দোকানত এনেকৈ বেচিছে নহয়, আমি বাৰু কিনিয়ে লৈ আহিছোঁ। ঘৰত নাই, আমাৰ ঘৰতো নাই। তো এটা হ'লে আনি খাওক, খাব লাগে বিহু বতৰ, সকলোকে কৈছোঁ। আৰু এতিয়া এইটোহে সানিবলৈ ভয় লাগিছে, তেওঁ দি দিছোঁ সানি, পিছত হাত কি হৈ থাকিব আৰু দিছোঁ সানি। জ্বলাটো হ'ব লাগে। তো আমাৰ হৈ গ'ল, খুব সুন্দৰ, জ্বলাটো বৰ ধুনীয়া। তো আপোনালোকে কি কৰি আছে? জলদি খাওক। হ'ব। এতিয়া আমাৰ গা পা ধুলোঁ, মই টেঙা চেঙা খোৱা হৈ গ'ল। এতিয়া আজি সন্ধিয়া যিহেতু বন্তি জ্বলাম, তাকে আমি কলগছে বনাম, কলগছে বনাই তাতে আমি বন্তি জ্বলাম। চ' বলক আগলৈ আৰু ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া আমি পাই গ'লোঁ পথাৰ। তো চাওক, পথাৰখন মানে আহি আছোঁ, পোৱাগো নাই। বলক আৰু আগলৈ যাওঁ। আমাৰ এইটো যোনটো ওলাইছে আৰু লাহে লাহে, এই চাওক পথাৰখনত আমাৰ এয়া কাটি দি থৈ দিলে কাতি বিহু বুলি। আৰু আগলৈ আৰু আছে বাৰু, তো সেইখনে চাই লওক। মই প্ৰথম আহিয়ে পাই গ'লোঁ। আৰু পথাৰখন চাওক, পথাৰখন চাওক, পথাৰখন আগত এয়া আৰু আছে। কি গ'লে মানে আমাৰ সেয়া হাতী গ'ল। মজা মজা। আগত মই দেখা আছোঁ চাকি বন্তি জ্বলাই আছে, মানে জ্বলাই হৈ গ'ল। আৰু এয়া আছে চাওক, কি সুন্দৰভাৱে দি গৈছে। এই ভাগে হ'ল আমাৰ আকাশ বন্তি বুলি কওঁ, সুন্দৰভাৱে দিছে। কৃষ্ণ দুগছি দিছে বন্তি, আৰু ইয়াতে তুলসী আছে। কৃষ্ণ নমো নমো। পথাৰখন ইয়াতে
ধুনীয়াকৈ ভাল লাগিছে পৰিৱেশটো। আৰু আগতে পুহমহীয়া মানে এইটো জোনটো ওলাই আছে, ইমান ধুনীয়া লাগিছে এইখিনিত থাকি। হৈ গৈছে কাম তো মালিকৰ পুৰা জিলিকাই ৰাখিছে। চ' আজিলৈ ইমানে।